নমস্কাৰ, এইটো মোৰ ইউটিউবত প্ৰথম ব্লগ। আজি বহুত দিনৰ মূৰত মানে মই ইউটিউবত ব্লগ বনাইছোঁ। প্ৰথমে ক'ব পাৰি, আগতে দুই এটা বনাইছিলোঁ, হ'লেও ব্লগ নহয়। আজি মই আপোনালোকক মোৰ কাম এটা দেখাম। মানুহজন আৰু মই নতুনকৈ কাম এটা হাতত লৈছোঁ, আৰু সেইটোনো কি কাম তাকে দেখাম। আমি নিবনুৱা মানুহ ভাই, আমাৰ না চাকৰি আছে কি আছে, এডিআৰি দিছিলোঁ, সেয়াও ফেইল কৰিলোঁ। এতিয়াতো কিবা এটা কৰিবই লাগিব চলি থাকিবলৈ, সেইটো কাৰণে আমি নতুনকৈ কাম এটা হাতত লৈছোঁ। আমাৰ দুজনে সপোনে আৰু লাহে লাহে আগবাঢ়িব বিচাৰিছোঁ। এতিয়া একোৱে হোৱা নাই, অহৰি অৰামে হোৱা নাই। তাকে আপোনালোককো দেখাওঁচোন আমিনো কি কাম হাতত লৈছোঁ। এইটো মিস্ত্ৰী, এইটো নহয় এজন, আৰু এহঁতক মই তয়কৈ কওঁ, মানে হেৰি কি কয়, এই আপুনি এইবিলাক ফৰ্মেলিটি নাই আৰু, লোকে শুনি বেয়া পাব পাৰে। মোৰ ডাইৰেক্ট তয় আৰু দেই, তয়হে চলে আৰু। কালিতো ফেচবুকত দিলোঁ, এইটো ইউটিউবৰ কাৰণে বনাইছোঁ হা, ভালকৈ কৰিছ। দে তোৰ নামটো ক। উছমান আলী। আৰু ঘৰ ক'ত কৰি দে আকৌ। এটা বহুত ভাল বনাই বুলি কয়, মানে যোৱা বছৰ আমাৰ কাষতে দাইহঁতৰ বনাইছিলে এটা, আৰু আমাৰ ইয়াতে থাকে, 6 বছৰ হ'ল বুলি কৈছে, কালি কৈছিলে। কৰ আছে নগাঁও। এইকেইটা মিয়া হয় দেই, আলি মিয়া, হেৰি মিয়া বুলিয়ে মাতো ইহঁতক, এনেই আৰু ধেমালিতে। 6 বছৰৰ পৰা ইয়াতে থাকি লৈছে আৰু কাম কৰিছে। আমাৰ অসমীয়া মানুহ সেইটো ভাল কাম নকৰে, সেইকাৰণে ইহঁতৰ ইয়াত মানে মিয়া মানুহৰ বহুত ডিমাণ্ড হৈ গৈছে আজিকালি, সেইটো চবেই জানে। আৰু এইটো গঁৰাল দেখিছে নহয়। এতিয়া কথাটো হ'ল কি, হেৰি চাকৰি বাকৰি নোহোৱা মানুহ যে আমি, ঘৰত যদি দুই এটা চাকৰি কৰা মানুহ থাকে, চবেই ভাবে এহেঁতে চাকৰি কৰা মানুহকেইটা পাই খায়। আৰু চাকৰি বাকৰি কৰা মানুহবিলাকেও ভাবে, বহুতেই ভাবে আৰু দেই, যে ঘৰত যদি চাকৰি নকৰা মানুহ থাকে, তাহাঁতে নিজে কৰি খালেও, নিজে ইনকম কৰি খালেও, কিন্তু ভাবি থাকে মানে এহেঁতে আমাৰ পৰাই খাইছে। সেইটো কাৰণে চাকৰি বাকৰি নাই হ'লেও নিজে স্বাৱলম্বী হ'বলৈ কিবা এটা কৰিছোঁ। কোনেও সহায় কৰা নাই এই পইচা পাতিৰ ক্ষেত্ৰত। ঘৰৰ মানুহ কোনেও, এতিয়া বেলেগে ভাবিব পাৰে যে ঘৰৰ মানুহে দিছে, কোনেও নাই দিয়া। মানুহজন আৰু মই দুটাই কষ্ট কৰি কৰিছোঁ। সবিশেষ পিছত ক'ম। গাহৰি পোৱালি আনিম শিৱসাগৰৰ পৰা, গাহৰি পোৱালি অনাৰ পিছত ভালকৈ দেখাম। এইটো ঘৰ আগতে বনাই থোৱাই আছিলে, বনাইছিলোঁ, কিন্তু ইয়াত ক'ৰবাত উৰি গ'ল, মানে হেৰিত বতাহত উৰি গ'ল। কিনো এনেকুৱা গাঁৱৰ মানুহে চাইছিলে, একদম ভালকৈ নকৰিলে। সেইকাৰণে মানে আমাৰ অসমীয়া নিজৰ মানুহ বুলি কামত লগালেও বিশ্বাসে কৰিব নোৱাৰি। এইটো বনাইছিলোঁ, কিন্তু বেমাৰ আহিছিলে তেতিয়া কাৰণে, আৰু লাচেঙো জন্ম হ'ল, সৰু আছিলে কাৰণে গাহৰি বৰ বিশেষ নুপুহিলোঁ। এতিয়া আকৌ এইটো বনাইছোঁ 7টা ৰুম, চাওঁচোন কি হয়। আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে আগুৱাই যাব পাৰোঁ। আৰু সেইটো মোৰ পতি পৰমেশ্বৰ। এফালে চাই দে, নাচাই মানে লাজ কৰিছে আৰু। তাৰপাছতে সেইজোপা লিচু গছৰ তলতে, আৰু সেইটো আমাৰ ঘৰ। আমাৰ মাটিডোখৰ মানে ৰিহাখনৰ নিচিনা পিছফালে দীঘল, সেই পিছফালে আমি কামটো কৰিছোঁ। বাকী চাওঁচোন কি হয়, আশীৰ্বাদ কৰিব। আৰু মোৰ এতিয়া মই ভাবিছোঁ যে ইউটিউবতে কণ্টিনিউ মই ব্লগ আৰম্ভ কৰিম, ভিডিঅ' দিম। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে যদি ভাল লাগে লাইক কৰি দিব। আৰু যদি আগলৈ মোৰ পৰা ভিডিঅ' আশা কৰে, তেতিয়া চাম বুলি ভাবে, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।